গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰ বৰ্তমান ভাল। এতিয়া ৰাতিপুৱা শুই উঠি মই ব্ৰেকফাষ্ট বনাইছোঁ। ডিম এটা এনেকৈ দি ব্ৰেড গৰম কৰিছোঁ। এনেকৈ মই কেইটামান বনাই ল'লোঁ। বেটাও খাব, আমিও খাম, সেইকাৰণে চিম্পুলকৈ কিবা এটা বনালোঁ। তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিলোঁ, যিহেতু আজি আলি আই লিগাং হয়। মইনো দিনটোত কি কি কৰোঁ তাকে আপোনালোকৰ লগত কিছু অংশ শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ওপৰত অকণমান টমেটো চচ দি দিছোঁ। সকলোকে মোৰ ফালৰ পৰা আলি আই লিগাঙৰ শুভেচ্ছা জনালোঁ। এনেকৈ মই দুফাল কৰি দিলোঁ। এতিয়া আমি খাই লওঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। এইটো লোৱা, চুলি কাটিব। এইটো পাপাই কাটি দিব দেই। কেনেকুৱা লাগিছে চুলি কাটি বেটাক? চাওঁ, ধুনু লাগিছে নে নাই চাওঁ চাওঁ। লাগা ধুংগে বলা। মুখে ল'বলৈ দিছা নেকি? এতিয়া লিগাঙৰ কাৰণে পুৰাং বনাবলৈ পাত মানুহ এঘৰৰ পৰা পাত বিচাৰি যাওঁ। পামনে নাই নাজানো, বিচাৰি গৈ চাওঁচোন। পালেতো ভালেই আৰু। আমাৰ ঘৰত নাই, সেইকাৰণে মানুহ এঘৰৰ পৰা বিচাৰি যাওঁ। গৈ আছোঁ এতিয়া পথাৰে পথাৰে, বাগানে বাগানে। এইফালে গৈ আছে বেটা আৰু হাজবেণ্ড। ৰ'বা আকৌ একেলগে যাওঁ, ৰ'বা। কি কাটিবা? কটক কৰিবা? বেটাকহে লাগে বোলে, চুৰিটো বেটাক লাগে বোলে। মই কাটিম বেটা, তুমি কাটিব নালাগে দেই। ব'লা। ৰুব লাগিব। মই পাত এজোপা লৈ আনিবগৈ লাগিব। আমাৰ ঘৰত ৰুই চাব লাগিব মই, হয়নে নহয়। কিমান বিচাৰিবা সদায় সদায় লোকৰ ঘৰ পৰা, সেইকাৰণে ৰুই চাব লাগিব নিজৰ ঘৰতে। কি লাগে? এইটোক লাগে বোলে তাক। কেমেৰা নহয় এইটো। গুড বয় নে বেড বয়? আজিহে ইয়ালৈ, এইখন বাগানলৈ মই আজিহে আহিছোঁ। মানে বহুত দিনৰ মূৰত আহিছোঁ, ওলাই আহিছোঁ। পাত অকণ পাত ওলাবলৈ লৈছে আৰু। গুৰি কলম দিয়া হৈছিলে এইখন বাগান, অলপ ওলাইছে আৰু পাত। অলপ ওলাবলৈ লৈছে। কি কলম নাজানো আৰু মই। কি লাগে? ইয়াক চুৰিটো লাগে। মানে মই চুৰি এটা লৈ আনিছোঁ, তাক সেইটো লাগে। মই পাত কাটিবলৈ লৈ আনিছোঁ, সেইটোকে বিচাৰি আছে দেখি। মই পাত বিচাৰি আহিছোঁ, এখিলাহে আছেচোন, নাই। কোনফালে? ইয়াত মই এখিলাহে দেখিছোঁ, দেখিছানে? পাতেই নাই। মই যিটো পাত বিচাৰি আহিছিলোঁ এইটো হয়। এয়া দুখিলা আছে, এইটো বেয়া। তাৰপিছত এখিলাহে আছে, নাই। এখিলাকো লৈ লওঁ। এতিয়া উপায় নাই, এনেকুৱা পাত নাই যেতিয়া এখিলাই পালোঁ। সেইকাৰণে এতিয়া তৰাপাত কেইখিলামান ল'ম, তৰাপাতেৰে বনাম আৰু। তৰাপাত কেইখিলামান ছিঙি লওঁ। যিহেতু মই বিচৰা পাতটো নাপালোঁ, সেইকাৰণে তৰাপাত কেইখিলামান লৈ ল'লোঁ। উপায় নাই। মই মানে কি ঘৰলৈ ফোন কৰিব লাগিব, মানে মাক ক'ব লাগিব তাত আনি দিবলৈ। নাই, ইয়াত বিচাৰি নাপায়। আমাৰ তাত মানে পাহাৰ ওচৰ যে, পাহাৰৰ পৰা গৈ আনিব পাৰি। সেইকাৰণে ক'ব লাগিব আনি দিবলৈ তাৰ পৰাই। নাই, এইকেইটা পালোঁ যিহেতু এইকেইটাকে লৈ যাওঁ এতিয়া।
চাই থাকিব ভিডিঅ'টো একেলগে এতিয়া গৈ আছোঁ ঘৰলৈ এফালে বেটা পাপা আহি আছে বেটা পাপা আহি আছে এফালে পিছ ৰ'দ দিছে দুটা বাজিলে ভাত খাওঁগৈ 2টা বাজিলে ভাত খাওঁগৈ এইবোৰ পুলিবোৰ ৰুই দিবগে লাগিছিলে ন মৰা পুলিবোৰ ৰুইছেগে ন এবাৰ মৰি গৈছিলে যে পুলিবোৰ মাজে মাজে মৰি গৈছিলে এতিয়া নতুনকৈ ৰুই দিছে মই ক'বই নোৱাৰোঁ ৰুইছে নে নাই মই ৰুইছে নে নাই ওলাই আহিলেহে গম পাম মই ওলাই নাহোৱে বেয়া ৰ'দ দিছে জাপি লগাবা হাত বিষাই গৈছেগে কেমেৰাত ক'ত যাম আমি বেটাৰ চুলি কাটিলি কেনেকুৱা লাগিছে বেটাৰ চুলি কাটিলে মোৰ চুলি কাটিলে কেনেকুৱা লাগিছে সোধাচোন বেটা কেনেকুৱা লাগিছে বাগান গ'লো আমি আৰু কৈ দিয়াচোন আৰু বাগান কোনটো দেখাই দিয়াচোন বাগান দেখাই দিয়া বাবা বাগান চিনি পায় আৰু দিয়া আমাৰ বেটাই আৰু দেখাই দিয়া ৰ'দ দিছে এতিয়া দেখাই দিয়া বাগান কোনটো দেখাই দিয়া কোনটো বাগান দেখাই দিয়া মই চুলি কাটিলো ধুনু লাগিছে নে নাই সোধাচোন ধুনু লাগিলে ন ধুনু লাগিছে খোজকাঢ়ি যাব বা বেটা খোজকাঢ়ি আহিব দেই খোজকাঢ়ি আহা নিজে আহা খোজকাঢ়ি আহা হাই কৈ দিয়া হাই কৈ দিয়া কোৱা আকৌ মই তোমাক চাওঁতে না মই এতিয়া খালতে পৰি যামগৈ আৰু মই খালতে পৰি যাম আৰু এতিয়া তোমাক চাওঁতে হাই কৈ দিয়া তুমি ভিডিঅ' কৰিবা নেকি কৰিবা